মোৰ গাৰ্লফ্ৰেণ্ড কেইজনী মই কিমানজনক কিছ কৰিলোঁ আৰু মই ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰিলোঁ সকলোবোৰ তথ্য দি আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল হ'ব কি জানি, আৰু আপোনালোকৰ আশীৰ্বাদত মইতো বহুত ভালে আছোঁ। চ' আপোনালোকৰ কুৱেশ্যনত, আপোনালোকৰ প্ৰশ্নত ইমানেই হেঁচা ঠেলা লাগি আছে কমেণ্ট বক্সত, যি দেখি মই থাকিব নোৱাৰিলোঁ আৰু অৱশেষত আপোনালোকৰ কাৰণে এটা ধুনীয়া Q&A ভিডিঅ' আনিলোঁ। চ' মই আশা কৰিছোঁ সকলোৱে ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ পিছত সকলোবোৰ তথ্য জানি পাব। মোৰ গাৰ্লফ্ৰেণ্ড কেইজনী মই কিমান টকা ইনকাম কৰিলোঁ সকলোবোৰ তথ্য মই এই ভিডিঅ'ৰ জৰিয়তে দিম, কাৰণ এইটো হ'ল আমাৰ Q&A ভিডিঅ', এইটো কোনো ব্লগ ভিডিঅ' নহয়। গতিকে সকলোৱে প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়া সকলোবোৰ কথা বুজি পাব। তো চাই থাকক। চ' গাইজ, মানে কি ক'ম, আপোনালোকে ইমানে প্ৰশ্ন কৰিছে মই লিখি শেষ কৰিব পৰা নাই। সঁচাকৈ কৈছোঁ, আপোনালোকে ইমান মৰম দিব বুলি মই কেতিয়াও ভবা নাই। চ' কিছুমান প্ৰশ্নটো মই ল'বই পৰা নাই আৰু কিছুমান নলৈ মানে বাধ্য হৈছোঁ যে লোৱাত। চ' আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। কিছুমান মোৰ পাৰ্চনেল কথা, মোৰ গুপ্ত কথাবোৰ জানিব পাৰিব, কাৰণ সেই গুপ্ত কথাবোৰ নকৈ মই থাকিবই পৰা নাই, ইমানেই কুৱেশ্যন কৰিছে। চ' প্ৰথম ষ্টাৰ্ট কৰি আহক আমাৰ Q&A ভিডিঅ'টো। প্ৰথমতে জাহাংগীৰ আলমে কৈছে, কি কৰা তুমি, কোন ক্লাছলৈকে পঢ়িছা? ভাই, কোন ক্লাছলৈকে পঢ়িছা নহয়, মই এতিয়াও পঢ়ি আছোঁ HS ছেকেণ্ড ইয়াৰ এজ এ ছায়েন্স ষ্টুডেণ্ট, ছায়েন্স ডিপাৰ্টমেণ্ট, আৰু মই প্ৰাইভেট কলেজত পঢ়ি আছোঁ। চ' এইখিনি আছিল তোমাৰ উত্তৰটো। তাৰপিছত বেড বয় YTয়ে মোক প্ৰশ্ন কৰিছে, GF কেইজনী? ভাই, এইটো অকণমান পিছত কৈ আছোঁ যে GF কেইজনী। চ' গাইজ, ব্লগ থাৰ্ড কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। চ' থাৰ্ড কুৱেশ্যন কৰিছে হাবিবৰ ৰহমান, তোমাৰ দেউতাৰ নাম কি আৰু ভৱিষ্যতে কি হ'বা বুলি ভাবিছা? ভাই, মোৰ দেউতাৰ নাম জানি তোমালোকে কি কৰিবা? চ' তথাপি কৈ দিছোঁ বাৰু, মোৰ দেউতাৰ নাম হৈছে শ্বাহ জামান আহমেদ, আৰু মই ভৱিষ্যতত কি হ'ম এইটো ওপৰলৈ জানে। চ' এতিয়া বাৰু মই ইউটিউব কৰি আছোঁ আৰু পঢ়ি আছোঁ। চ' মোৰ ভৱিষ্যতত মোৰতো এটা আইটেম আছে যে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ম। চ' ছফ্টৱেৰ ইঞ্জিনিয়াৰ পঢ়িম বুলি মই ভাবিছোঁ। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ হ'ব পাৰোঁ। চ' তাৰপিছত কৈছে ইটছ ক্ৰেজি ব্লগ। ভাই, এনেকুৱা এটা কুৱেশ্যন কৰিছে যাৰ এনচাৰ দিবই লাগিব। কি কৈছে, ব্লগ কিমানজনীক হাক কৰিছা, কিমানজনীক কিছ কৰিছা, এণ্ড কিমানজনী GF তোমাৰ? অঁ ভাই, মাৰো মুজে মাৰো। ভাই, এইটো প্ৰশ্ন শেষত কৈ আছে, বহুত ইণ্টাৰেষ্টিং। শেষত মই কেতিয়া যে কৈ দিম এইটোৰ এনচাৰ। চ' সেইকাৰণে কৈছে সকলোৱে ফুল ভিডিঅ'টো চাব। কেতিয়া মই কৈ দিম, একদম মই ৰিয়েলিটিটো কৈ দিম, একদম কচম খাই কৈছোঁ, কৈ দিম মই আজি। জাষ্ট ফৰ ইউ কৈছে, ব্ৰ' মই ধুবুৰীৰ পৰা কৈছোঁ, মই তোমাৰ বিগ ফেন। মোৰ এটি প্ৰশ্ন, তোমাৰ GF কেইজনী আৰু কোৱা ক'ত থাকে? প্লিজ ক'বা কিন্তু। ভাই, এটা প্ৰশ্ন কিমানজনে যে কৰিছে, ইমানে ডিমাণ্ড আজিকালি GF BFৰ। চ' গতিকে মই কৈ আছোঁ, চ' ভিডিঅ'ত চাই থাকিব, কেতিয়া যে মই কৈ দিম, অকস্মাত কৈ দিম। চ' প্লিজ ভিডিঅ'টো ফুল চাই থাকিব, অকস্মাত মই কৈ দিম, কচম যে কৈছোঁ, কিন্তু মই একদম সঁচা কথা কৈ দিম। চ' এইটো অকণমান ৱেইট কৰা। তাৰপিছত হবিবৰ খানে কৈছে, চেনেলৰ নাম দেখোন চেঞ্জ কৰিলা, এণ্ড কিয়? চাবাই, মোৰ চেনেলৰ নামটো চেঞ্জ কৰিছোঁ কাৰণ মোৰ চেনেলটো আগতে আছিল এলবাম চেনেল। মই এলবামৰ পৰা কনভাৰ্ট কৰিছোঁ ব্লগ চেনেললৈ। এই ব্লগ চেনেলত মই বিভিন্ন ধৰণৰ ৰাজ্যত, বিভিন্ন ধৰণৰ দেশত যাবলৈ মই ট্ৰাই কৰি আছোঁ। চ' লাহে লাহে মই কামবোৰ হাতত লৈ আছোঁ। চ' সেইকাৰণে মই ব্লগ চেনেললৈ কনভাৰ্ট কৰিলোঁ, কাৰণ চাবাই, এলবামত বহুত সময় লাগে, বহুত মানে ছোৱালী লাগে, তেনেকুৱা ড্ৰেছ লাগে, বহুত কথা আহে। চ' মই বহুত ভাবি চিন্তি এলবামৰ পৰা ব্লগত কনভাৰ্ট কৰিছোঁ, তাৰ কাৰণে ভিউজো কম আহি আছে। তো ন' মেটাৰ, এইটো মই মেটাৰ কৰা নাই, লাহে লাহে আহিব পাৰোঁ। তাৰপিছত জাষ্ট ফৰ ইউ আকৌ এটা কৰিছে, মিট আপ লাগে ব্ৰক, কৰিবানে? ভাই, মিট আপ মই নহয়, মই ঘৰে ঘৰে গৈ মিট আপ কৰি আহিম, কাৰণ ইমান ডাঙৰ ইউটিউবাৰ নহয় ভাই। ইউটিউবাৰ বুলি ক'বই নালাগে মোক, কাৰণ মই জাষ্ট সৰু এটা মানে কাম কৰি আছোঁ। জাষ্ট আপোনালোকৰ মৰমত মই আগবাঢ়ি যাই আছোঁ। চ' হ'ব দিয়া, আমি মিট আপ কৰিব নালাগে, মোক ক'ৰবাত গ'লে ফোন কৰি দিম, আহি লগ কৰিলে হ'ল। তাৰপিছত কৰিছে SDNICO, आप कौन सा कैमरा से वीडियो शूट करते हो? देखिए भाई, मेरे पास थोड़ी ना कैमरा है, निकॉन 5200 का मॉडल है निकॉन का, और मैं अभी जो वीडियो शूट कर रहा हूँ ब्लॉग वीडियो, वो मेरा iPhone 7 है मेरे पास। देखिए, ये मेरा iPhone 7 ब्लैक 256 GB है। इससे मैं वीडियो शूट करता हूँ क्योंकि इसका क्वालिटी बहुत ज़्यादा होता है, और मैं कुछ दिन बाद मैं GoPro Hero 8 लूँगा। तो आप लोगों की आशीर्वाद में
जो कि मैं आगे बढ़ते रहूँ। तो इसलिए आप लोग दुआ करें और इसे सपोर्ट करते रहे ताकि मैं GoPro 8 ले सकता हूँ। तो अभी मैं iPhone 7 256 GB ब्लैक से शूट करता हूँ, मेरा एक ट्राइपॉड से ब्लॉग वीडियो बनाता हूँ। इसे बहुत आसान होता है। तो भाई ठीक है, बहुत बढ़िया क्वेश्चन किया आपने। और तार पिছত कैसे शेर साहेब मोर फ्रेंड है शेर साहेब, बहुत दिনৰ फ्रेंड, বিয়া পাতিছা নেকি? যদি বিয়া পতা নাই তেনেহ'লে কেইজনী প্ৰেমিকা? ভাই মাৰো বুজি ভাই, বিয়া পাতিছোঁ অকণমান কৈ আছোঁ, অকণমান হোৱাইটত ৰাখিছোঁ তোমাৰ কুৱেশ্যনটো। তাৰপিছত কৈছে অনলাইন চাৰ্কেল কিউএনএ ভিডিঅ'ত তুমি ক'ব লাগে তোমাৰ GF কেইজনী? তোমাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিল? তুমি কি খাই ভাল পোৱা? তোমাৰ লাইফ এইম কি? তুমি কিয় ইউটিউবত ব্লগছ বনাওঁ? আৰু কিবা ফেভাৰেট বস্তু আছে নেকি? ভাই বহুত ধুনীয়া এটা কুৱেশ্যন কৰিছে অনলাইন চাৰ্কেল। তাৰ নাম আছিল মুস্তাফিজুৰ, মোৰ ফ্ৰেণ্ড হয়, আমাৰ গাঁৱৰে ল'ৰা। চ' বহুত এটা ধুনীয়া কুৱেশ্যন কৰিছে। চ' চা ভাই, তুমি ক'ব লাগে যে মোৰ GF। ভাই GFটো সকলোৰে এনচাৰ একেলগে কৈ আছোঁ। GF মোৰ কেইজনী কিছ কৰিছোঁ, কেইজনী হাক কৰিছোঁ, সেইটো অকণ পিছত থৈ দিয়ে। এটা কুৱেশ্যন লৈছোঁ মই ইয়াৰ পৰা যে তোমাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিল? মোৰ ফাৰ্ষ্ট লাভ হৈছিল ক্লাছ 10ৰ পৰা, যেতিয়া মই মেট্ৰিক দিছিলোঁ তাৰ আগতে মোৰ ফাৰ্ষ্ট লাভ হৈছিল। বাট মই ৰিয়েল লাভ কৰা নাই। ছোৱালীজনী মোক বহুত ৰিয়েল লাভ কৰিছিল, বাট মই কৰা নাই। মই তেনেকুৱা মোৰ মনত ফিলিংছে নাছিল যে ৰিয়েল লাভ মানে কি, হোৱাট ইজ ৰিয়েল লাভ, হোৱাট ইজ লাভ, আই ডণ্ট ন'। জাষ্ট মই টাইম পাছ কৰিছিলোঁ। চ' বহুত ধুনীয়া কুৱেশ্যন কৰিছে। মোৰ ফাৰ্ষ্ট লাভ হৈছিল ক্লাছ 10ত, বাট ৰিয়েল লাভ হোৱা নাই। তাৰপিছত কৈছে তুমি কি খাই ভাল পোৱা? সাধাৰণতে আমাৰ খোৱা ভাতে হয়। চ' মই যিকোনো বাহিৰা বস্তু ভাল পালে মই পিজ্জা, ডমিন'ছৰ পিজ্জা আৰু ভাত খাই বহুত ভাল পাওঁ। তুমি কিয় ইউটিউব ব্লগছ বনাওঁ? ভাই চ' ইউটিউবৰ পৰা মই কিবা ইনকাম কৰোঁ বুলি মই ভবা নাই। মই জাষ্ট ইউটিউবত নিজৰ ফেচ ভেলু বা মই কিবা এটা বস্তু আনক দেখুৱাব পাৰোঁ যাতে, বা কিবা নজনা বস্তু মই জনাই দিব পাৰোঁ, তাৰ কাৰণে মই ইউটিউবত আহিছোঁ। ডেটছ ন' মেটাৰ যে মই কিবা এটা কৰিব আহিছোঁ, এইটোৱে। এইটো নহয় যে মই কিবা এটা ইনকাম কৰিব আহিছোঁ, জাষ্ট কিবা এটা দেখুৱাম বেলেগতকৈ অকণমান বেলেগকৈ। চ' বহুত ধুনীয়া লাগিছে, ভাল কুৱেশ্যন কৰিছে আপুনি। তাৰপিছত আপুনি কিবা ফেভাৰেট বস্তু আছে নেকি? মোৰ এটাই কথা যে মোৰ ভিডিঅ' বনাই ইমানেই ভাল লাগে যে মই কিবা শ্বৰ্ট ফিল্ম, এলবামবোৰ আগৰ পৰা বহুত ধাউতি আছিল। কাৰণ যেতিয়া মই টিভি চেনেলত পৰা এলবামবোৰ চাওঁ, তেতিয়া মই ভাবোঁ যে মোৰ ভিডিঅ' যদি টিভি চেনেলত দেখুৱালে হয়, সকলো মোৰ ঘৰৰ মানুহ চালে হয়, বহুত ভাল লাগিল হয়। চ' এইটোৱে বিচাৰোঁ। আৰু কি মই যেতিয়া বিয়া পাতিম, তেতিয়া মোৰ বাচ্ছাবোৰ চাব যে মোৰ পাপাই, মোৰ দেউতাই এইবোৰ ভিডিঅ' কৰিছে, তেতিয়া বহুত ভাল লাগিব। চ' তাৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ, আৰু ভিডিঅ' বনাই মই বহুত ভাল পাওঁ। তাৰ কাৰণে মই ভিডিঅ' বনোৱা এটা কৰ্ম হিচাপে লৈছোঁ। তাৰপিছত শহীদুৰে কৰিছে এটা কুৱেশ্যন। ভাই আপুনি কত টাকা? শহীদুৰ কলকাতাৰ পৰা কৈ আছে। ভাই চাবাছ, কলকাতাৰ পৰা ভিডিঅ' চাই। ভাই আপুনি কত টাকা পাইছে ইউটিউবত থাকি? প্লিজ ক'বা। ভাই কত টাকা পাইছ? ভাই বহুত টাকা, বহুত। ভাই সঁচা কথা ক'ব গ'লে ভাই ইউটিউবৰ পৰা 1 টকা পইচা পোৱা নাই। কাৰণ ভাই মই এতিয়ালৈ মনেটাইজেশ্যনত এনাবল দিয়াই নাই, মনেটাইজ এনাবলত এপ্লাই কৰাই নাই। মই কেনেকৈ পাম পইচা? এনে এডচেঞ্চ আহে, মোৰ কিবা কয় স্পনচাৰশ্বিপ আহে, বাট মই স্পনচাৰশ্বিপ এতিয়া নকৰোঁ, কাৰণ মোৰ চেনেলটো বহুত সৰু হয়। চ' তাৰ কাৰণে মই কৰা নাই। চ' এনেদৰে ছাপোৰ্ট কৰক যাতে আগলৈ এনেদৰে হৈ থাকে। চ' তহিনুৰ ভাই এটা কুৱেশ্যন কৰিছে, তোমাৰ অৰিজিনেল নাম কি? মোৰ অৰিজিনেল নাম জাহিদ আহমেদ হয়। মই ফেচবুকত, মই আনকি বিভিন্ন ছ'চিয়েল মিডিয়াত মই RC জাহিদ আহমেদ বুলি দিছোঁ। চাওক, RCৰ এটা বহুত গুৰুত্বপূৰ্ণ এটা মানে তাৰ অৰ্থ আছে। চ' মই যেতিয়া 10K হ'ব, তেতিয়া মই RCৰ ফুল মিনিংটো কৈ দিম। বহুত এটা ৰহস্যজনক কথা আছে RCৰ মাজত। অসম তেজ ভাই, অসম তেজ নামৰ ল'ৰাটোৱে এটা কুৱেশ্যন কৰিছে, ভাই তু हॉलीवुड में कब आएगा? भाई आप लोगों की दुआ से मैं जल्दी से जल्दी हॉलीवुड में आऊँगा। नहीं भाई, ऐसे गलत बात करना बहुत बुरी लगता है, क्योंकि भाई हम जैसा लोग ना बॉलीवुड में आ नहीं सकता। भाई ये भी बुरी बात है, क्योंकि भाई हम जैसे लोग तो बॉलीवुड में आ सकते हैं ना, सलमान खान, शाहरुख खान, भाई ऋतिक रोशन, ये तो भाई हम जैसे लड़का था। भाई जो टिकटॉक 07 का टीम है, वही लोग हम जैसे लोग था, घूरते फिरते रहे। लेकिन भाई क्या बोलूँ, टिकटॉक बनाकर उसने कोई से फेमस हो गया। उसके लिए बाद अभी उन लोगों ने क्या किया, बॉलीवुड में आने के लिए कोशिश करते थे। तो भाई ऐसे नहीं कि हम बॉलीवुड में आ नहीं सकते, हम भी आ सकते हैं। भाई ट्राई करने से कोई नहीं होता है।
भाई काम ही हो सकता है। तो बहुत बढ़िया क्वेश्चन किया आपने, थैंक्स यू। আৰু আজিৰ এইখিনি কুৱেশ্যন আছিল। আৰু এতিয়া মই শেষত কৈ আছোঁ মোৰ গাৰ্লফ্ৰেণ্ড কেইজনী আৰু মই ৰিয়েল লাভ কৰিছোঁ নে নাই। ভাই কসমছে কৈছোঁ মই এইটো কুৱেশ্যন আপোনালোকে যাতে নেক্সট বাৰ মোক নকয়, কাৰণ চাওক ভাই মই আজিলৈ কোনো ছোৱালীক ৰিয়েল লাভ কৰা নাই আৰু আগলৈ কৰিম নে নাই এইটো ভগৱানে জানে, ওপৰলৈ জানে। চ' মই এতিয়ালৈ কোনো ছোৱালীকে ৰিয়েল লাভ কৰা নাই, কিন্তু মোৰ লগত কমচে কম 70-80জনীমান ছোৱালীৰ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰ। জাষ্ট মই ফ্ৰেণ্ডশ্বিপ হিচাপে ৰাখোঁ আৰু তেওঁলোকৰ লগত ভালদৰে কথা পাতোঁ, টাইম পাছ কৰি এইখিনি আৰু মোক কিন্তু তিনিজনী ছোৱালী বহুত ভাল পাইছিল। আনকি ৰিয়েল লাভ বুলি ক'লে যে এটা লাভ হয়, এটা ফিলিংছ হয়, সেইটো মই অনুভৱ কৰি পোৱা নাই। কিন্তু ছোৱালীজনী মোক দি অনুভৱ কৰিছে যে মোক ৰিয়েল লাভ কৰিছে, বাট মই কৰা নাই। চ' আশা কৰিছোঁ আজি Q&A ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সকলোবোৰ তথ্য মোৰ জানি পাইছে। যদি কিবা থাকে তেতিয়াহ'লে মই চানডে লাইভ আহিম ইউটিউবত, তেতিয়া আপুনি সুধিব পাৰে, তেতিয়া মই ইমিডিয়েটলি ৰিচেণ্টলি আই উইল ট্ৰাই টু ইয়'ৰ ৰিপ্লাই। চ' আজিলৈ এইখিনি, জয় অসম, বন্দে মাতৰম।